তো ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল সালা ডিম্পুৰ ভিডিঅ' চাই আছিলোঁ যে সেম টু সেম কপি মাৰিব ধৰিছোঁ সালা মোৰ নিজৰ কি অকাত নাই নেকি মাদাৰ চিটি বন্ধ কৰোঁ তো ওয়েলকাম বেক টু মাই এটাই চেনেল পৰাগ বৰুৱাৰ চেনেল যিটোত আপোনালোকে শোৱাৰ পৰা ধৰি হাগালৈকে পাব তো সেইকাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব তাৰপিছত লাইক চাইক কৰিব সব কুছ কৰি থাকিব তো আজি আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই তো মই শহুৰৰ ঘৰলৈ যাম তাত মোক কিমান সন্মান দিব কিমান খাবলৈ দিব তো এ টু জেড যি খাওঁ মই সকলোবোৰ আপোনালোকক দেখাই যাম কি খালোঁ কি নেখালোঁ তাৰপিছত মই ধুনীয়াকৈ ঘৰলৈ গুচি আহিম পুলিচৰ পিটন নোখোৱাকৈ কেলৈ কি মই পাছ এখনো লৈ লৈছোঁ बहुत इंटेलिजेंट हूँ मैं तो चाই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে ঠিক আছে আৰু এটা কথা আছে এই পাছখনক লৈ কৈ আছোঁ যা নহ'লে আপোনালোকে ভাবিব নহয় ই চালা পাছ লৈ মিছা কথা কৈ খানা চানা খাই ফুৰে কিন্তু সেইটো নহয় মই বৰ্তমান যাম মোৰ কামৰ জেগাত অলপমান কাম আছে কাম কৰিম তাৰপিছত মোৰ ঔষধ দুটামান আনিব আছে ঔষধ দুটা লৈ তাৰপিছতহে যাম খাবলৈ আৰু তাত মোৰ মানুহজনী আছে মানুহজনীকে মোৰ ঘৰলৈ লৈ আহিম তো পাছখনৰ কেতিয়াও মিছ ইউজ নকৰিব সদায় নিজৰ কামতে কৰিব মিছা কথা নক'ব তো ব'লক আমি যাওঁ এতিয়া তো বৰ্তমান মই ওলাইছোঁ ষ্টাৰ্ট দিলোঁ ষ্টাৰ্ট হৈ গ'ল তেল আছে নাই চেক কৰি লওঁ তেল বহুত দিন হ'ল ভৰোৱা নাই তেল চেক কৰি তাত গৈহে মই ভিডিঅ' বনাম আকৌ চাই থাকক বৰ্তমান মই পাই গ'লোহি তো ইয়াত এতিয়া কি বনাই আছে কি নাই বনোৱা মই চব সুধিম তো আজি ই আৰু মই বনাই মিলি মানে বনাম মোৰ খুল খালী হয় তো কি বনাবা আজি বনাম আমি বিৰিয়ানী কি বিৰিয়ানী মটন বিৰিয়ানী তো কিবা আনকমন আছে নেকি মটন বিৰিয়ানীটো চবেই বনায় আনকমন নহয় চবৰে যেনেকৈ আমি মটন বিৰিয়ানী খাওঁ ছেম হ'ব বাট আপোনাৰ অলপ ডিফাৰেঞ্চ হ'ব ঠিক আছে সেইটো লাষ্টলৈকে পাই যাব এতিয়া গম পাই যাব ঠিক আছে হ'ব তো বনাই আছে প্ৰথমতে এইবোৰ পিঁয়াজ তেলত ভাজি লৈছে সকলোবোৰ দেখাম আপোনালোকক তো বৰ্তমান এইখিনি মাংস 1.5 কেজি খাচী মাংস তাৰপিছত তাত দৈ তাৰপিছত এইবিলাক বস্তু এইবোৰ মছলাবিলাক তো কেনেকৈ দি যাব ষ্টাৰ্টিঙৰ পৰা চাই যাওক তো মাংসৰ ওপৰত প্ৰথমতে নিমখ এইটো বনিব দম বিৰিয়ানী দম মটন বিৰিয়ানী এইটো নিমখ দিয়া হ'ল তাৰপিছত জিৰা গোটা জিৰা তাৰপিছত এইটো হালধি তাৰপিছত এইটো জিৰা পাউডাৰ ধনিয়া নেকি মিক্স ধনিয়া আৰু কি আছে ধনিয়া আৰু জিৰা দুইটা মিক্স আছে তাৰপিছত এইটো হ'ল লাল মিৰ্চ কাশ্মীৰী লাল মিৰ্চ তাৰপিছত এইটো বিৰিয়ানী মছলা এইটো হোমমেড হয় এইটো ঘৰত বনোৱা নি মজা এইটো কেনেকৈ বনাই যদি কোনোবাই শিকিবলৈ মন তেন্তে কমেণ্টত জনাব আমি দেখাই দিম এইটো চিকেন মছলা ন তাৰপিছত দিয়া হ'ব এইকেইটা কি ইলাইচি দালচেনি আছে তাৰপিছত লং আছে তাৰপিছত পুদিনা অলপ দি দিলে তাৰপিছত এইখিনি পূৰা মিক্স কৰিব লাগিব এইটো কি দৈটো এতিয়াই দিব লাগিব ন মেৰিনেশ্যনৰ কাৰণে মজা তাৰপিছত ইয়াত ফ্ৰাই কৰা শুনি দেখুওৱা যে পিঁয়াজটো সেইটো ইয়াত দি দিয়ে আমাৰ চাচি হয় হ'ব বিকি তো এনেকৈ মিক্স কৰি আপোনাৰ আধা ঘণ্টামান ৰাখিব লাগিব 45 মিনিট কাৰিকৰে এয়া জুই লগাই আছে এইটোতো বেলেগ হৈ গ'ল
তাৰপিছত ইয়াতো অকণমান সি খাচী মাংস উলিয়াই থৈছে, এইটো পুৰিব হেনো সি বাৰ্বিকিউ কি বাৰ্বিকিউ ইয়াত পুৰিব কেনেকুৱা ভাল হ'বনে খাবলৈ বাৰু ভাল হ'ব এইটো এতিয়া জুইটো জ্বলাই লৈছোঁ জুইটো জ্বলোৱাৰ পিছত অঙঠা হ'ব লাগিব অঁ অঁ অঙঠাত হেৰি কৰিবা ন অঙঠাত কৰিম ঠিক আছে চাই যাম তেন্তে তো বৰ্তমান আমাৰ যিটো খাচী মাংস পুৰিব ই হেৰি কৰি আছে কি কি দিলা ইয়াত কি হালধি দিলোঁ ইয়াত নিমখ নিমখ স্বাদ অনুসাৰ তো লাল মিৰ্চ সেইটো বিৰিয়ানী অলপ অলপ আৰু ন বেছি নহয় বাকী যি আছে অলপ দি দিলোঁ তাতে ইয়াত আমি তাত দি দিলোঁ বেছিকৈ মিক্স কৰিব নালাগে মানে একো নালাগে এইটো আমি এনেই টেষ্ট কৰিম আৰু ন যে কেনেকুৱা হয় টেষ্ট কৰিবলৈ কাৰণে এটা বস্তু থাকি গৈছিলে থাকি যোৱা নাই মানে এইটো লাষ্টত দিয়ে এনেকেই দিয়ে আদা নহৰু পেষ্টটো এতিয়া এইটো যাব কেৰাহীত ইয়াত এতিয়া খৰা মছলা পৰিব মজা গোন্ধ এতিয়া মাৰিলেই দম মটন বিৰিয়ানী এইটো বিৰিয়ানী মেইনকৈ কোন জেগাত চলে বেছি হায়দৰাবাদ হায়দৰাবাদত আমাৰ অসমত এতিয়া খাই চাম তো এইটো হৈ গ'ল এতিয়া আমি টেষ্ট কৰি চাম মজা আছে ধুনীয়া আছে আকৌ এবাৰ দেখা দিছোঁ মজা আহিছে অকণমান খাই দিওঁ ইয়াত দিয়ক ভাত দিলে আকৌ ওপৰত ভাত ৰ সেইটো দাম মটন কি হায়দৰাবাদী বিৰিয়ানী मटन दम बिरयानी मटन दम बिरयानी इसको खाएगा हैदराबादी स्टाइल में सपक सपक এতিয়া এইখিনিতো মই গোটেইখিনি খাব লাগিব ন বাকীটো কোনেও নাখায় ইছাল্লাহ বহুত দুখ লাগিব দেই মই যদি অকলে খাওঁ এইটো এনেকৈ পেকিং কৰিব লাগিব ন আটাটো ভালকে পেকিং কৰিব দেই অঁ এই বেছি খাব পৰা নহয় এনেকৈ চিল কৰিলে কি হয় চিল কৰিলে দাম হৈ যায় এতিয়া মানে ৰেচিপিটোৰ দম এইটো বস্তুটো এনেকৈ পেকিং কৰি তাৰপিছত গেছ দি দিয়া হৈছে এইটো কমচে কম আধা ঘণ্টামান থাকিব লাগিব আধা ঘণ্টা হৈ যোৱাৰ পিছত ৰাহু নিচিনা খাব পাৰি আৰু বৰ্তমান আমাৰ এইটো হৈ গৈছে এইটো এতিয়া আমি খুলিম তাৰপিছত খাম এইটো কি পৰি গৈছে ৰুটি টুকুৰাটো ন এদিন ন আমাৰ হেৰিটোৱে খাব লাগিব এনেকৈ অকল যে ফ্ৰাই মাংসটো বনাইছিলে তেনেকৈ আৰু ডাইৰেক্ট ভাত অঁ তই লাজৰ কথা কৈছ হয় নেকি ইমান মহ